Bora! লাগিছে নাই? মেমৰি ৰ'ব। সময় নাই। ঘৰ আহিছে নহয়। ততাতয়া। মোৰ ঘৰটো কি হ'ল? বৰ ফুটনি দেই। ইলেকশ্যন সময়ত কি তেল এতিয়া নয়ন! Oi, Nine! Hey, Miguel! Hey, Miguel! সব এইবোৰ Phukan! Hey! What যায় মানে ঘৰখনত দেউমনিষ্ঠা নাই অ' জমে নিলে নেকি পুতাম টিপি ঘৰ আহিছে ঘৰ চৰকাৰী ঘৰ আহিছে মই কথাটো ক'লো আৰু পুতাম টিপি মই গ'লো চৰকাৰী ঘৰ ঐ ৰবা গৈছো মই জলাইছো মাতটো শুনা যেন লাগিছিল ময়ো শুনিছিল পুতাম টিপি চিঞৰি নেলু শুকাই গ'ল আৰু মা দেখাই নাপালো কিবা চৰকাৰী ঘৰ আহিছে বুলি শুনিছিলো আহিছে মই আকৌ বাচন ধুই আছিলো ধুই থাকা মোৰ ঘৰত আকৌ চিপকানি থকা বুঢ়াটো আছে কিবা চৰকাৰী ঘৰ আহিছে নেকি পুতাম টিপি ধৰা সেই ঠিক তেনেকুৱাই নহয় আমাৰ ঘৰলৈ ব'লক আমাৰ ঘৰলৈ আহক নহয় আমাৰ ঘৰলৈ লিষ্টখন ফাটি থাকিব বাই ঘৰ আহিছে তাৰ নামত খেতে কেশৰৰ নামত দেউতাৰ নামত এৰা এই বুটাম টিপি সেই ঘাই বুঢ়া নামতে বুঢ়া কাৰ লগত থাকে দেউতা আমাৰ ঘৰতে থাকে ব'লা তেতিয়াহ'লে তোমালোকৰ ঘৰতে বহোঁগৈ আহক মিলি কোৱা চৰকাৰী ঘৰ আহিছে কি
চৰকাৰী ঘৰ আহিছে কোনে ক'লে এই মাত্ৰ সেই ৱাৰ্ড মেম্বাৰে ক'লে সেই যে গাঠিয়াটো বহিবলৈ কোৱা ৰ'বা মই এতিয়া গ'লোৱে মই অফিচলৈকে নাযাওঁ শুনকচোন আৰে আচল কথাটো শুনক হেল্ল' ই কাটিয়ে দিলে মানে কি যে মোৰ ভাগ্য শুনিছে এইফালে আহকচোন এইফালে আহক না হাউতকৈ আজি আকৌ এওঁ কি হ'ল ইমান মইনা মাতেৰে মাতিছে কি হলো পমিলা মাততে গিলিলা বলা ভিতৰলে হে ৰ'বহে ৱাৰ্ড মেম্বাৰ আহিছে আমাৰ বোলে ঘৰ আহিছে চৰকাৰী ঘৰ ঘৰ হেৰি কি হৈছে আপোনাৰ হেৰি কি হ'ল ইয়াৰ কি হ'ল ইয়াৰ হাপে খুটিলে নেকি ইয়াৰ এই নহয় আহিছে বুলি ক'বলৈহে পালো অৱস্থা এয়া ইছৰাম নয়ন চা তোৰ নামত ঘৰ আহিছে তোৰ নামত তোৰ নামত ঘৰ আহিছে খা বাপেকে ঘৰেন ক'ত ডাঙৰজনৰ ঘৰ তাৰ ঘৰলৈ নাযাওঁ বুলি মইতো ভীষ্ম প্ৰতিজ্ঞা কৰি থৈছোঁ এইবোৰ বাদ দিয়ক পইচাৰ কথা আছে আহক পুৰুষকৈ গঢ়ালক কি কৰি আছেনো পুৰুষকৈ টোপনি ধৰিছে শুই আছো কথা সুধিছে চা সোনকালে আহক ঘৰ আহিছে ঘৰ কি ঘৰ চৰকাৰী ঘৰ চৰকাৰী ঘৰ ৱাৰ্ড মেম্বাৰ আহিছে ডাঙৰজনৰ ঘৰতে আছে বুঢ়া নামত আহিছে ঘৰ পুৰুষকে মোৰ নামত নহয় নেকি নহয় নহ'লেও কিন্তু ভাগ লাগিবই হলেও কিন্তু ভাগ লাগিবই সৰু বুলি সহ্য নকৰিম তুমিও বোলা আহক বেমাৰী মুৰ্গী গতে টোপনিয়া নাথাকিব আহক আপুনি যাওকচোন মই ল'ৰাটোৰ ওচৰত আহোঁগে আহিবা আকৌ হাউতকৈ বোলে ঘৰটো মোৰ নামতে আহিছে বুটাম টিপি তই যে ননচেন্স হৈ গৈছিলি তোৰ চেন্স আনিবলৈকে মই মিছা কথা ক'ব লগাত পৰিল জানো নহয় এই কথাটো সোনকালে আগবঢ়ালে ভাল হ'ব নেকি বিন্দাস আগবাঢ়িবলৈ কিটো আছে ক'ত বনা কি কৰ এইবোৰ চব নহ'বৰ কথা হেৰি কিবা এটা কওক আমাৰ ঘৰৰ কাষতে ঘৰটো বনাম বুলি ভাবিছোঁ বিন্দাস হাউতকৈ তেনেকৈ ক'লেই নহ'ব নহয় বুঢ়া মোৰ লগত আছে গতিকে ঘৰটো মোৰ ঘৰৰ কাষত বনাম পুৰুষকে তহঁতৰ কথা মতে নহ'ব নহয় কুকুৰা গঁৰালটো ভাঙি তাতে তৰিম বুলিলে তৰিব নোৱাৰে নহয় বুঢ়া কালপৈচান ধৰোতে বামলা মাছৰ দৰে শুকালো কি যে চেহেৰা কি যে হৈ গ'ল ওলাওঁতে কেকনি সোমাওঁতে কেকনি বিচনাতে হগা বিচনাতে মোটা কমখন কষ্ট কৰিছোনে আমিও বহুত কৰিলোঁ দাম টিভি ক'ত বনোৱা কি কথা সেইবোৰ তোমালোকৰ কথা প্ৰথমতে সেই বুঢ়া ওচৰৰ পৰা আহোঁগৈ ব'লা
পানী পানী ডাঙৰ ডাঙৰ পানী বৰ বুঢ়াৰ অৱস্থা দেখোন বৰ ভাল নহয়। দাইটি দাইটি, যি দেখিছো বুঢ়াৰ মতি গতি বৰ ভাল নহয়। ঘৰৰ ফাউণ্ডেশ্যনে হ'বগে নাই ঠিক নাই। পিছে হেৰি নহয়, আধাৰ কাৰ্ড আছে নাই? আধাৰ কাৰ্ড পান কাৰ্ড দেখিছিলো পুৰুষকে, আধাৰ কাৰ্ড নাই। আধাৰ লাগিবই। দাইটি দাইটি, ই বুঢ়া হেপাতে কৈছে দেখোন। হেৰি, সৰু সৰু মাজুৰ কথাবোৰ শুনিলে নে নাই অথনি? আকৌ সেইকেইজনী ঘৰ সিহঁতকহে লাগে, আমি ঘৰ নেপামেই। আপুনি অথনি কথাকেইটা শুনিলে নে নাই? চাওক, মুঠতে ঘৰ আমাক লাগিবই, এটা কোঠা হ'লেও লাগিব। শুনিছেনে নাই মই কি কৈছো? দিনত ভালকৈ এষাৰো মাত মাতিব নোৱাৰিলে। হ'ব হ'ব, মুঠতে ঘৰ আমাৰে হ'ব। ঘৰৰ কথা কি ভাবিলে? বোলো ঘৰৰ কথা কি ভাবিলে? ভাবিবলৈ কিটো আছে, মুঠতে বিন্দাছ আমাক ঘৰ লাগিবই। কিন্তু কোনো কিন্তু নাই। নহয় মানে মোৰ আকৌ সেই সৰু সুৰাকে হ'লেও চাকৰি এটা আছে নহয়। শুনক, গোটেই ঘৰটো লাগিব বুলি নক'ব, এটা ৰুম হ'লেও লাগিব। লাগিলে আমি তাত ছাগলী পুহিম। বিন্দাছ পুহিম। ডাঙৰটোৱে ডাঙৰ বুলিয়ে এক স্থান পাব, সৰুটোৱে সৰু বুলিয়ে পাব, আৰু মই কি থম থম মদন গোপালটো হৈ বহি থাকিম? থক হে, ৰাতি হ'লে হাতহাল বাই, দিনত এহালো নাই। কাইলৈ কিন্তু বাট মাতিব আপুনি। কি ৰুম এটা লাগিবই লাগিবই। ঘৰখনৰ ভাগ চবকে লাগে, দেখিলে? পুৰুষকে ময়ো নেৰো, যিয়ে নহওক বোপাই সম্পত্তি মোক লাগিবই। এটা ৰুম হ'লেও লাগিব, লাগিলে এনে পেলাই থম। কোনে কি কয় চাওঁ, ময়ো বাপৰ বেটা। কাইলৈ আধাৰ কাৰ্ড বনাবলৈ ময়ো লগত যাম। পথিৰ ধন জন জীৱন যৌৱন অথিৰ সংসাৰ গাড়ী আহিলে। ক'ত আছে? ভিতৰতে আছে। যাব পাৰিম? আহা। ব'লক। এইজন একেবাৰে পকি আহিছে। লাজবাব, ফেণ্টাষ্টিক। মোৰ গাড়ীত বহুত মানুহ উঠিল, বহুত নামিল। কোনোবা ভদ্ৰ, কোনোবা অভদ্ৰ, চোৰ, ডকাইত, চালা বহুত মানুহ উঠিলে। আৰু এটা কথা কি জানে, মানুহ চিনাটো নহয়, বহুত কঠিন হয়, বহুত কঠিন। এই দুনিয়াত চব মানুহে মুখা পিন্ধি থাকে, মুখা।
কি পিন্ধি থাকে মুখা পিন্ধি থাকে বাই চান্স আপোনালোকে কোনোবাই মুখা পিন্ধি থকা নাইতো নাই ইমান মৰম ইমান চেনেহ ইমান শ্ৰদ্ধা আপোনালোকে মুখা পিন্ধিব নোৱাৰে মোৰতো মা দেউতা কোনো নাই মই সৰু থাকোঁতে ঢুকাই গ'ল আচলতে এটা কথা কি জানে মাক দেউতাক শুশ্ৰূষা কৰিবলৈ হ'লে ভাগ্য লাগিব কপাল লাগিব ये मेरा बॉडी है ना ये पूरा लोहा का है लेकिन दिल बहुत कोमल है सिकंदर जब गाड़ी चलाता है तो वो गाड़ी ही चलाता है মনত পৰিল থাকিব সময়ত লতিটো বিচাৰ উঠা মই পিছত চাইকেল মাৰি গৈ আছো যা আপোনালোক নামি দিয়ক ঠেলি দিয়কচোন অকণমান কি হ'ল ঠেলি দিয়ক তুমি নামা যোৱা মই গাড়ী চলাম যোৱা 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 নোৱাৰিম বুলি ভাবিছা পাৰিব নামা যোৱা ক'তো আমি কৰি পেলাইছে ভালকে ঠেলিব দে ভালকে ঠেলিব গিলাচত হাত নিদিব কালিলৈকে পুৰা চকু কটা ডাক্তৰ হ'ল আজি মতাই মাইকে ঠেলি মৰিছে ৰখা ঘৰটো ধনখিনি খাত ঠেল ঠেল লিঙালিং নহয় যাবলৈ দিব আধাৰ কাৰ্ড বনাবলৈ গৈছে কাম হৈ গ'ল এতিয়া আপোনালোক যাব পাৰে ধৰিয়া পাবহি এতিয়া হেৰা ড্ৰাইভাৰ তুমি এটা কাম কৰা দেউতাক তুমি লৈ যোৱা মোৰ বেংকত অলপ কাম আছে কৰি পেলাই গৈ আছোঁ দেই হেৰা এই তুমি দেউতাক লৈ যোৱা মই অকণমান বজাৰ অলপ কৰিবলৈ আছোঁ বজাৰ অলপ কৰি মই গৈ আছোঁ নাযায় আপুনি তুমি লৈ যোৱাহে মোৰ মানুহ এজন লগ কৰিবলগীয়া আছে হয় নি গাড়ীখন ঠেলি দিয়ক আৰে কি মানুহ ভাই দুনিয়াৰ চব মানুহ স্বাৰ্থপৰ স্বাৰ্থ সিদ্ধিৰ পাছত চব ফুট হায়ৰে দুনিয়া আপুনি অকণো চিন্তা নকৰিব মই আপোনাক অকণো কষ্ট নোপোৱাকৈ ঘৰত থৈ আহিম দেই পানী পানী
এই ভাইৰ গাড়ী পুৰা টিপটপ হ'ব পাৰোঁ মই মাতাল কিন্তু বেইমান নহয় এই টকা বস্তুটো বৰ বেয়া বস্তু স্বাৰ্থপৰ দুনিয়াত স্বাৰ্থপৰ মৰম আমাৰ সমাজত এনেধৰণৰ বহু পিতৃ মাতৃ আছে যিসকল সদায় অৱহেলিত দেৱতুল্য পিতৃ মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি পিতৃ মাতৃক সন্তানে অৱহেলা কৰাটো ঘৃণনীয় মহাপাপ